ক'ত দেখা পাইছো একেফালে দেখা পাইছোঁ এতিয়া কেনেকৈ হ'ল এইটো চিন্তা কৰা এই হ'ল চায়েন্স কি কিয় কেনেকৈ তাৰমানে চাবা একে সহজ তোমাক যে মই দেখি আছোঁ মোৰ চকুৰ ৰেটিনাত তুমি 10 ভাগৰ 1 ছেকেণ্ড সময় স্থায়ী হৈ আছা তাৰপিছতে তুমি তাৰমানে কি আকৌ নোহোৱা হ'বা তাৰ আগতে যদি অন্য এটা কোনোবা আহে তোমাৰ সেইটো দেখাবা হা এই একেদিছে এইটো যেতিয়া মোৰ চকুৰ ৰেটিনাত পৰিল তাৰ 10 ভাগৰ 1 ছেকেণ্ড পৰিল তাৰ আগতে এইটো আহিলে এই 10 ভাগৰ 1 ছেকেণ্ডৰ ভিতৰতে সেইকাৰণে খেলে দেখিব এতিয়া এটা কাম কৰে এটা এখন হেৰি এই ডাকা গছ এই দুটা গজাল তুমি মাৰ ফটোটো ইয়াতে দিবা মাৰি দিবা দেউতাৰ ফটোটো ইফালে মাৰি দিবা দি ঘূৰাই দিবা কি দেখিবা একেলগে দেউতা মায়ে বহি থকা দেখা পাবা পাৰিবে নাই একদম ইজি ধুনীয়া আৰু এনেকুৱাকৈ